নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকৰ চেনেল এডিচাৰ আসামলৈ। আহক আমি অসমৰ কেবিনেট মন্ত্ৰীসকলৰ বিষয়ে আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি, লক্ষ্মণ প্ৰসাদ আচাৰ্য। কুৱেশ্যন নম্বৰ 2, বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ গৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন ডি, বিশ্বজিৎ দৈমাৰী। কুৱেশ্যন নম্বৰ 3, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন ডি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কুৱেশ্যন নম্বৰ 4, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী গৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি, ডক্টৰ ৰণোজ পেগু। কুৱেশ্যন নম্বৰ 5, বৰ্তমান অসমৰ বিত্তমন্ত্ৰী গৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি, অজন্তা নেওগ। কুৱেশ্যন নম্বৰ 6, বৰ্তমান অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন ডি, যোগেন মোহন। কুৱেশ্যন নম্বৰ 7, বৰ্তমান অসমৰ খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি, কৌশিক ৰায়। কুৱেশ্যন নম্বৰ 8, বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি, পীযুষ হাজৰিকা। কুৱেশ্যন নম্বৰ 9, বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ, ৰঞ্জিত কুমাৰ দাস। কুৱেশ্যন নম্বৰ 10, বৰ্তমান অসমৰ শক্তি মন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি, প্ৰশান্ত ফুকন। কুৱেশ্যন নম্বৰ 11, বৰ্তমান অসমৰ ৰাজহ মন্ত্ৰীগৰাকীৰ নাম কি? বন্ধুসকল, শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।